ইয়াৰ্ড অফ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি গোটেই অসম জুৰি এখন ধৰ্ণা কাৰ্য 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ধৰ্মঘাট কাৰ্যসূচী আমি কৰিছোঁ। তো গতিকে আমিও নিশ্চয় আমি কোকৰাঝাৰ জিলা হিচাপে আমিও 2 ঘণ্টা ধৰ্মঘাট কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ। লগতে আমাৰ চাইকেল মেডামৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ। লগতে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপুনি যি ধৰণৰ এই স্বদেশী বাংলাদেশীৰ নামত স্বদেশীক যেনেকৈ অন্যায় অত্যাচাৰ কৰি আছে এই অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অন্যথায় যি ধৰণে আপুনি যিবিলাক মানুহৰ নথি পত্ৰ 100% ঠিক থকা সত্ত্বেও যিবিলাক মানুহৰ NRCত নাম আছে, যিবিলাক মানুহৰ আধাৰ কাৰ্ডত নাম আছে, ভোটাৰ কাৰ্ডত নাম আছে, নাম থকা সত্ত্বেও সেইবিলাক মানুহক আপুনি বাংলাদেশী হিচাপে তাক অন্যায় অত্যাচাৰ কৰি আছে। তো গতিকে আমি সহ্য নকৰোঁ। তো গতিকে আপোনাক সকীয়াই দিব বিচাৰিছোঁ, যদি আগন্তুক দিনত এই প্ৰক্ৰিয়া যদি বন্ধ নকৰে তেনে আগন্তুক দিনত আমি আপোনাক ইয়াতকৈ তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। প্ৰয়োজনত আমি ৰাজপথ বন্ধ কৰাৰ কাৰণে বাধ্য হ'ম। তো গতিকে আপোনাক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। লগতে আপোনালোকৰ এই মিডিয়াৰ যোগেদি মই অসমৰ প্ৰত্যেকজন সংখ্যালঘু লিডাৰ প্ৰত্যেকজন মানে আমাৰ মুছলমান মানুহক অনুৰোধ কৰিম আপোনালোক একত্ৰিত হওক, একগোট হওক। অন্যথায় এই বিজেপি চৰকাৰ আমাৰ মুছলমান জাতিটোক শেষ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে তাৰ কাৰণে আমি দেখি আছোঁ। তো তাৰ কাৰণে আমি সকলো একত্ৰিত হ'ব লাগিব। লগতে আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহওক আজি ইলেকশ্যন অহাৰ লগে লগে বিভিন্ন দল সংগঠনে বহুত ৰাজনৈতিক দলে কিন্তু মানে এতিয়া মানে কৈ থাকে যে মানে আপোনালোকৰ অভিভাৱক হিচাপে থিয় হয়, সংখ্যালঘু অভিভাৱক হিচাপে থিয় হয়, কিন্তু যেতিয়া ভোটটো পাৰ হৈ যায় তেতিয়া কিন্তু আমাৰ হৈ কোনো মাত নিদিয়ে। আজি মুছলমান মানুহৰ বিপদৰ সময় কোনো এখন ৰাজনৈতিক দলৰ কিন্তু এটা মাত দিয়া নাই, না কংগ্ৰেছ কওক, না UPPL কওক, না BPF কওক, না আন কোনো দল কওক, কোনো ধৰণৰ মানুহ কোনো ধৰণৰ লিডাৰে কিন্তু আমাৰ এই সংখ্যালঘু মাত দিয়া নাই। তো গতিকে মই সংখ্যালঘু মানুহক অনুৰোধ কৰিম আগন্তুক দিনত আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ দিব। লগতে আপোনালোকে সকলো এই জাতিটোক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সকলোৱে একত্ৰিত হওক তাৰ কাৰণে আহ্বান কৰিছোঁ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে আমি কোকৰাঝাৰ জিলা সমিতিয়ে ধৰ্মা কাৰ্যসূচী পালন কৰি আমি মাননীয় চাৰ্কেল মহোদয়ৰ জৰিয়তে মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। আমাৰ মূলতঃ হ'ল যে আমি কোনো বাংলাদেশীৰ পক্ষপাতিত্ব নকৰোঁ। আমাৰ স্পষ্ট কথা যে যিজন মানুহ বাংলাদেশী তেওঁ বাংলাদেশত যাবই লাগিব, কিন্তু বাংলাদেশীৰ নামত আমাৰ স্বদেশী মানুহক হাৰাশাস্তি কৰাটো আমি কোনোপধ্যে মানি নলওঁ। আৰু ইয়াৰ কাৰণে আমি আপোনালোকে জানেই কিমান দিনৰ পৰা যুঁজ দি আছোঁ, আৰু যিমান দিন আমাৰ দল আছে সিমান দিনলৈ আমি এই স্বদেশী মানুহৰ ওপৰত যি অত্যাচাৰ, যি অন্যায়ভাৱে আমাৰ চৰকাৰখনে দিনৰ পিছত দিন বিভিন্ন সময়ত ৰাজনৈতিক মুনাফাৰ কাৰণে বা কোনো এটা জনগোষ্ঠীক সান্তনা দিয়াৰ কাৰণে যি ধৰণৰ এক পৰিকল্পনা কৰিছে এই পৰিকল্পনাক আমি কোনোপধ্যে সফল হ'বলৈ নিদিওঁ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে যি অৱস্থান ধৰ্মঘট আছিল আমি পালন কৰি চাৰ্কেল বাইদেউৰ সহায়ত আমি মানে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ যি মেমৰেণ্ডম পত্ৰ স্মাৰক পত্ৰ দাখিল কৰিলোঁ। আমাৰ মূল কথা হৈছে বিদেশী যদি ভাৰতত আছে, অসমত আছে, বিদেশীৰ পক্ষত আমি নাই বিদেশীক বিতৰণ কৰিবই লাগিব। কিন্তু কোনো বিদেশীৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় হাৰাশাস্তি নাপায় এইখিনি আমাৰ দাবী, যে কোনো প্ৰকৃত ভাৰতীয় যাতে হাৰাশাস্তি নাপায় বিদেশীৰ নামত। আজি যিটো হৈ আছে, আজি চাওক আপোনালোকে এজন শিক্ষকক সি প্ৰকৃত ভাৰতীয় মূলৰ নাগৰিক সি দাবী কৰি আছে, তাৰ নামত সুপ্ৰিম কোৰ্টত কেছ চলি আছে। সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে যেতিয়ালৈকে কেছ সমাপ্ত নহ'ব তেতিয়ালৈকে তাৰ ওপৰত কোনো হাৰাশাস্তি কৰিব নোৱাৰিব। তথাপিও সেইজন শিক্ষকক আজি এৰেষ্ট কৰি বাংলাদেশৰ নোমেন্স লেণ্ডত পঠাই দিছে আৰু তাৰ লগত 13জন মানুহক পঠাই দিছে। আমাৰ দাবী এটাই যে প্ৰকৃত ভাৰতীয় মূলৰ মানুহক বাংলাদেশী সজুৱাই বিদেশী সজুৱাই কেতিয়াও হাৰাশাস্তি আমি সহ্য নকৰোঁ। LDF দলে কেতিয়াও সহ্য নকৰে। LDF দলে বিদেশীৰ পক্ষত কেতিয়াও নাই। LDF দলে সদায় বিচাৰি আছে বিদেশী অসমত থাকিব নালাগে, বিদেশী যদি আছে সেইটো মানে বিদেশত পঠাই দিয়ক, কিন্তু বিদেশী নামত কোনো ভাৰতীয় প্ৰকৃত ভাৰতীয় মূলৰ মানুহক কোনো পথেই যাতে হাৰাশাস্তি কৰিব নোৱাৰে এইখিনি মানে LDF দলৰ দাবী LDF দলে কৈ আহিছে। আজি আমি গোটেই অসমত ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। লগতে আমি কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী আলোচনা কৰি মানে পালন কৰিছোঁ। এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এটাই দাবী
য'ত কোনো প্ৰকৃত ভাৰতীয় মূলৰ মানুহে যাতে বাংলাদেশীৰ নামত অত্যাচাৰ নহয় আৰু যাতে আগন্তুক দিনত মানে নকৰে, এইখিনিয়ে কথা।